মুৰব্বী হিচাপে তেওঁ জ্যেষ্ঠ হিচাপে তেওঁ স্বামীৰ লগতে তেওঁ সমূহ পৰিয়াল দিয়া ছোৱালীকেইজনী শিক্ষাৰ পৰা আদি কৰি চাকৰিৰ পৰা উদূৰ ভৱিষ্যত আই বোপাই মান ৰক্ষা কৰিবলৈ যে শক্তি দিছে ভক্তি ভৰি ও পরিপূর্ণ কাম প্রভু তুমি মহেশ্বর ও করা পূরণ মন ভকতর জন শুকৰ কাৰে প্ৰভু উধাৰিল ভূমি ও ভকত কপাল প্ৰভু নিৰীসিংহ তুমি। মই 2009 পৰাই মোৰ শিৱ থিতি দিছিলে আৰু তেতিয়াৰ পৰাই মই মোৰ স্বামী গৃহতে শিৱৰ থিতি দিছিলে আৰু তেতিয়াৰ পৰাই মই সৰুৰ পৰা একচুৱেলি মই শিৱক বহুত মানিছিলোঁ আৰু এইখন ঘৰত মই বহুত সুকীয়া আছিলোঁ। মই আটাইকেইটা সন্তানৰ ভিতৰত মই বহুত ভক্তি বেছি কৰিছিলোঁ। সেই সত্ত্বে মোৰ দেউতাৰে ক্লাছ 3তে মন্দিৰ বনাই দিলে। আমাৰ ঘৰ দুটি আছে আৰু বেলেগ এটা ঘৰতে গোটেই মন্দিৰ ভাগ আছে। ইয়াত মোৰ সৰুকৈ এখন আসনখনহে ইয়াত আছে আৰু তেতিয়া মোৰ ইমান জাগৰণ হোৱা নাছিল যে মহাদেৱৰ থিতিটো দিয়া নাছিল, আছিল ভক্তি, কিন্তু বিয়া সোমোৱাৰ পাছৰ পৰা অলপ দিনৰ পাছৰ পৰা খুব বেছি হ'বলৈ ধৰিলে, তাতে মোৰ হৈ গ'ল আৰু সেই সূত্ৰে মহাদেৱক বেছি পূজা কৰাৰ কাৰণে হয়তো সংসাৰখন নাথাকিলে। তাৰ পাছৰ পৰা আহিলোঁ আৰু এই গৃহতে মোৰ আসন থকাৰ বাবে তাৰ পাছৰ পৰাই মই ৰাইজক মানে খুব সেৱা অৰ্চনা কৰিবলৈ ল'লোঁ আৰু গাবোৰ খুব বেয়া হৈ থাকে, মোক খুব জক উঠে আৰু ঘৰখনৰ মানুহক খুব ডক্টৰো লগাই চালে কিন্তু ডক্টৰত একো মানে নাপালে ৰিজাল্ট। মানে খুব বেছি হৈ যায়, চব ৰিপৰ্ট নীল আহে কিন্তু একো নহয়। তাৰ পৰা ভকত চপালে, যজ্ঞও হৈ গ'ল, দুইখন ঘৰৰ মাজত যজ্ঞও পাতিলে। সেই যজ্ঞ পতাৰ পাছত জৰি গছৰ তলত যেতিয়া চাকি দিয়া হ'ল তাৰ পাছৰ পৰাই বাবাৰ মানে দৰ্শন পালোঁ মই। যেতিয়া আপুনি বাবাৰ দৰ্শন পাইছিলে খুব খাপ ওলাইছিলে, স্বামী গৃহত খুব খাপ ওলাইছিলে, 5টা 6টা খাপ, ইমান খাপ মানে আৰু মই য'ত যাওঁ মই যদি বহি কাঁহী বাতিও ধুই থাকোঁ ন ওপৰত খাপে নাচি থাকে আৰু মই যদি কাপোৰো ধুবলৈ যাওঁ ন খাপ মানে পাছে পাছে যায় আৰু মই শুই থাকিলেও মানে বিচনাৰ তলতে খাপ ওলায় আৰু তেতিয়া স্বামী গৃহই কয় যে ইমান খাপ ওলায় আৰু এই আহিলেই খাপ আৰু তাহাঁতি অলপ ভয় কৰে আৰু স্বামীয়েতো খুবেই ভয় কৰে আৰু মই নামঘৰলৈ যেতিয়া পূজা কৰিবলৈ যাওঁ পূজাস্থলীতে পৰি থাকে আৰু এনেকেই আৰু ওলাই গৈ থাকে, 5টা 6টা পুৰা মানে লাগি থাকে আৰু খাপ তেনেকৈ ওলাই থাকে। 2009 পৰাই মোৰ বেছি হৈছে, তাৰপৰা 2011 পৰা বেছি হ'ল মানে, গতিকে ল'ৰাটো গাত থকাৰ পৰা আৰু বেছি হৈ গ'ল আৰু ল'ৰাটো সেইটো মানে ল'ৰাটো জন্মৰ কাহিনীও ঠিক একেই আছিল আৰু খুব মই গীতা পঢ়িছিলোঁ আৰু গীতা পঢ়াৰ পিছত মই বিষ্ণু প্ৰভু শিৱ প্ৰভুক মই দৰ্শন পাইছিলোঁ আৰু তেতিয়াই তেওঁলোকে হাঁহি কৰি থৈ গৈছিলে পুত্ৰ সন্তান হ'ব আৰু তাৰ সোনকালে 7 মাহত ল'ৰাটো গণেশ পূজাৰ দিনা সি জন্ম হ'ল আৰু তাৰ নামো শৰ্মা নাৰ্ছিং হোমে শ্ৰীমন্ত লাহন ছাৰে তাৰ নাম গণেশ দিলে। তাৰ পাছৰ পৰা মোৰ আৰু বেছি হ'বলৈ ল'লে, মোৰ গাটো স্থিৰতা নাথাকে, খুব মানে বিষালী হয় আৰু মই নিজে গম নাপাওঁ মানে আৰু তেতিয়া মই গাঁৱৰ মানুহক মানে মই ক'বলৈ ল'লোঁ মানে কিছু কিছু কথা গাঁৱত লাগি গ'ল আৰু বসন্ত দেখা দিলে গাঁৱত আৰু মহিলাসকল আহিলে আৰু তেওঁলোকক প্ৰথম মই ভাল কৰি চালোঁ আৰু চাকৰি সূত্ৰেও মই এনেকৈ কৈ থাকোঁ তোৰ এনেকৈ চাকৰি হৈ যাব যা, তেওঁলোকৰ মানে তেনেকুৱা প্ৰমাণ হৈ গ'ল মানে কোৱা বাক্যই অগ্নিগতেই হ'ল আৰু সেইভাগে কৰি আছোঁ কৰ্ম আৰু ল'ৰা ছোৱালী 12 বছৰ 10 বছৰ কিছু ল'ৰা ছোৱালী নোহোৱা ইয়াত আহিছে আৰু সকলোৱে ফল পাইছে আৰু খালি মই ৰাইজক এটাই কওঁ, ফল বাঞ্ছা নকৰিবা, খালি বিশ্বাসেই আদি মূল, বিশ্বাস কৰিব হাততেই ফল পাব। আৰু এনেকুৱা আপোনাৰ গুৱাহাটীত আছিল আৰু এগৰাকী আয়ে আহি পিনে তেওঁ ব্লাড কেঞ্চাৰ আৰু এগৰাকী আয়ে আহি ইয়াত চাকি দিলেহি আৰু চাকি দিলত তেওঁ দিল্লীৰ ৰিপৰ্টত মানে কেঞ্চাৰ নীল আহিছে, ৰিপৰ্ট নীল আহিছে আৰু কাৰোবাৰ পাৰিবাৰিক সমস্যা কিছুমানৰ ডিভোৰ্চ হোৱাৰ পৰা ৰখাই দিছোঁ বা ল'ৰা ছোৱালী সেইখিনি মই কৰা নাই, বাবাই দিছে, ল'ৰা ছোৱালী নহৈছে তেনেকুৱা আৰু কিছুমান মৃত্যু হোৱা নাই
কিছুমান বৃদ্ধ পৰি আছে, মৃত্যু হোৱা নাই, তেতিয়া মোৰ ওচৰলৈ আহে, কি কৰিলে ভাল হ'ব সমালোচনা কৰে, আৰু মই যেনেকে বিধান লওঁ সেই বিধানৰ মতে কৰ্ম হৈছে। কাৰোবাৰ এক্সিডেণ্টৰ যুগ আছে, এইটো দেখা পাইছোঁ, সোঁৱৰণি লৈ আহে, আৰু সেইখিনি কৰ্ম কৰিবলৈ দিওঁ, এক্সিডেণ্টখিনি নহয়। আৰু তেনেকুৱা বিপদৰ পৰাও মই তেওঁলোকক কৰ্ম কৰি আছোঁ। এতিয়া আপুনি এজন মানুহৰ বা এজন ভক্ত যদি আপোনাৰ ওচৰলৈ আহে, তেওঁ কোনখিনি দিশত আপুনি চোৱা চিতা কৰিব পাৰে বা কোনখিনি দিশত বিধান দিব পাৰে, বিধান দিয়ে আপুনি? মই মোৰ প্ৰথম কথা হৈছে মোৰ নামেৰেই শ্ৰেষ্ঠ। মই নাম গালেই বাবা ৰৈ নাথাকে, স্পীড হয়, তেওঁ গুচি আহে মোৰ সৰ্বশৰীৰটোলৈ। আৰু তেতিয়া মই সেই দেখা পাই যাওঁ ভক্তৰ, আৰু কি হৈছে নহৈছে মই বহিলে গম পাওঁ। বাকীটো মই বেজৰ কাম কৰিব নোৱাৰোঁ, দোলডাল দিওঁ, কিন্তু তাবিজ বা এনেকুৱা মই বেজৰ কাম নকৰোঁ। সেই বিধানৰ মতে কৰ্ম মতে তেওঁলোকে লাভ পায়। বিধানবিলাক কেনেকুৱা হয়? বিধানবিলাক কৰ্ম অনুযায়ী হয়, সকলোৰে বিধান বেলেগ বেলেগ থাকে। যেনেকে আপোনাৰ শৰীৰত যদি আপোনাৰ কোনটো দিশত কোনটো বেমাৰ আজাৰ হৈছে সেই দিশ অনুসৰিহে হ'ব। আপোনাৰ হয়তো ৰাহু কেতু শনি তেনেকুৱা কিছু নাথাকিলে আপোনাক মই কৰ্ম কৰি দিব নোৱাৰিম। এতিয়া ধৰি লওক বহুতবিধ শাস্ত্ৰ আছে, জ্যোতিষ শাস্ত্ৰ আছে বা তেনেকুৱা তন্ত্ৰ শাস্ত্ৰ আছে, বহুখিনি আছে, চোৱা চিতা কৰা বহুখিনি আছে। আপুনি কেনেধৰণে ফ'ল' কৰে? মই ক'বলৈ গ'লে মোৰ মেইন হৈছে শিৱগীতা, আৰু মই এওঁকে খুব পঢ়োঁ, আৰু লগত মই লক্ষ্মীৰ চৰিত্ৰ পঢ়োঁ, আৰু মই নামঘোষা পঢ়োঁ। তাৰ বাদে মই বেলেগ শাস্ত্ৰ মই নপঢ়োঁ। আৰু মই যেতিয়া শাস্ত্ৰ পঢ়োঁ তেতিয়াই মানে মোৰ গোটেই গাত জাগৰণ হৈয়ে থাকে, আৰু অট'মেটিক কথাবোৰ ওলাই গৈ থাকে। মই নেদেখা নভবা নিচিন্তা কথা ওলাই গৈ থাকে, আৰু ওচৰত বহি থকা মানুহৰ মই অন্তৰ্যামী হিচাপে কাম কৰোঁ, আৰু বহি থাকিলে মোৰ ছিগনেল আহি যায়। তাৰমানে কথাখিনি এনেকুৱা যে আপুনি যেতিয়া ইয়াত বহে বা যেতিয়া আপুনি মহাদেৱক মানে আৰাধনা কৰে, মহাদেৱ আপোনাৰ অন্তৰত স্থিতি লয়, আৰু তেওঁৰ নিৰ্দেশনা মতে আচলতে আপুনি এইখিনি বিধান বা তেনেকুৱা দিয়ে। হয়, আৰু মই বাবাক ইমানেই ভাল পাওঁ, মই বেয়া কামত লগাব নোৱাৰোঁ, মানে বেয়া কাম কৰি বেয়া পাওঁ। বহুতে ভাল কাম কৰে বা এনেকুৱা আছে কিছুমান তান্ত্ৰিকৰ, মই সেই তান্ত্ৰিক নহয় মানে। আৰু মই ভক্তিৰ ৰসেৰে মানে কাম কৰিব বিচাৰোঁ, আৰু ভক্তি বিলীন কৰিব বিচাৰোঁ সমাজত, আৰু সমাজখন নিকা কৰিবলৈহে মই বিচাৰোঁ। মানে ভৱিষ্যত আপুনি কেনেকে দেখে? মই এটা ঘটনাৰ কথা মই শুনিছোঁ যে এগৰাকী ছাত্ৰই যেতিয়া ৰিজাল্ট দিব হৈছিলে, আপুনি ৰিজাল্ট দিয়াৰ আগতেই গম পাই গৈছিলে যে তেওঁ কিমানখনত লেটাৰ পাব বা তেনেকুৱা ধৰণৰ কথা, বা কাৰোবাৰ যদি কিবা হেৰাইছে আপুনি আগতেই গম পাই গৈছে যে আপুনি কেনেকে হয় এইখিনি? এইখিনি মানে খুব হাঁহি উঠা কথা। আৰু মই কৈছোৱে যে মই যেতিয়া গীতা পঢ়োঁ বা মই অকণমান শ্লোক মাতিলে বাবা ৰৈ নাথাকে, বতাহৰ যোগেদি আহি মোৰ গাত থিতি দিয়ে, আৰু তেতিয়া গধুৰ হৈ যাওঁ মানুহগৰাকী। আৰু মই এতিয়া মই যেনেকুৱা তেতিয়া মোৰ এটা স্থিতি বেলেগ হৈ যায়, আৰু মোৰ চকু জৰি বেলেগ হৈ যায়, আৰু মই তেতিয়া মোৰ নিজৰ চকুত মই নাথাকোঁ। 1 ঘণ্টাৰ পাছত মই তেতিয়া মোৰ নিজৰ চকুলৈ আহে। অলপ বহুত কষ্ট হয় মোৰ সৰ্বশৰীৰত, তেওঁ যেতিয়া ভাৰখন আহি ৰয়হি, আৰু খুব কষ্ট পাওঁ কিন্তু মই, আৰু মৰণ জিয় নাক কৰি ৰাইজৰ বাবে কাম কৰোঁ, য'ত নেকি মোৰ চেঞ্জ নাথাকে। আৰু মই গম পাই যাওঁ জাগৰণ, মানে আজি কোনোবা এজন বিপদ পৰিছে, মই তাৰ আগজাননী বাবাই দি দিয়ে, মানে ছিগনেল দি দিয়ে। আৰু কোনোবাই মোক আজিকালি ফোনৰ কাম নাই, কোনোবাই যদি অন্তৰে মোক ঘৰত ভাবে নহয় আজি তেওঁক মই লগ পাবলগীয়া আছিল, আজি তেওঁক মই মাতি চাওঁ সপোনত, নিৰাকাৰ ৰূপে মোক দৰ্শন পাব, আৰু পাইছোঁ ৰাইজ। প্ৰশ্ন মোৰ মনত বহুখিনি আছে, মই এফালৰ পৰা সুধি যাবলৈ চেষ্টা কৰিম। আৰু কথাখিনি এনেকুৱা, এতিয়া যিহেতু আজিৰ যুগটো বিজ্ঞানৰ যুগ বুলি কোৱা হয়, আৰু বিজ্ঞানৰ যুগত বহুতে আধ্যাত্মিকতাবাদক বিশ্বাস কৰে বা দেৱ দেৱতাক বিশ্বাস কৰে, কিন্তু তাৰ বিপৰীতে এখিনি মানুহে কিন্তু ভগৱানৰ অস্তিত্বক মানে নুই কৰিব বিচাৰে, যে ভগৱানৰ কোনো অস্তিত্ব নাই, বিজ্ঞানেহে সাৰ, তেনেকুৱা কথা থাকে। এই ক্ষেত্ৰত আপোনাৰ স্থিতি কি? মোৰ এটাই কৈছে, ভক্তিয়েই শক্তি। মই সকলোকে কওঁ, হয় আজিকালি কয় বিজ্ঞানত ভগৱান নাই, আজি পাতখিলা লৰিছে সেয়াও হৈছে ভগন্ত। আজি ভগন্ত নাথাকিলে পাতখিলা মানে লৰ কৰিব নোৱাৰে। আজি সূৰ্য উদয় হৈছে, ভগৱান নাথাকিলে উদয় হ'ব নোৱাৰে। আৰু গতিকে যিয়ে মানিলে ধান নামানিলে পুতান বুলি কথা এষাৰ আছে। আৰু আজি যদি ডক্তৰ এজনে এটা মনুষ্যক বচাবলৈ তেওঁ 100 ভগৱানক চিন্তা কৰিহে তেওঁ জীৱটো কাম কৰিব পাৰে, কটা চিঙা কৰিব পাৰে। ঠিক সেইদৰে মই সকলো ৰাইজকে কওঁ, ভগৱন্ত আছে আৰু সদৌ থাকিব, আৰু এই সমাজত বিলীন হৈ থাকিব। মনুষ্যই যদি নেমানে যে ভগৱান নাই বুলি, তেওঁ অহংকাৰীসকলৰ কাৰণে মই নাজানো, কিন্তু যিয়ে মানে তেওঁ নিস্বাৰ্থভাৱে পূজা কৰক, চাব আপোনালোকৰ হাততেই সকলো পাব।
এগৰাকী মহাদেৱৰ ভক্ত হিচাপে আপুনি পৰিচিত হোৱাৰ উপৰিও সমাজৰ বিভিন্ন ক্ষেত্ৰত আপুনি জড়িত আজিৰ দিনত আপোনাৰ জীৱনপঞ্জী কেনেকুৱা দিনটো আপুনি কেনেকুৱা ধৰণে ব্যস্ত থাকে মই খুবেই ব্যস্ততা থাকো তোমালোকে দেখা পাই আছা মই ৰাজনীতি বুলি কথা নাই কিন্তু তথাপিতো বিজেপি এটো মই আছো মানে মহিলা হেৰিয়ত আছো মহিলা মৰ্চাত আৰু বহুত কিটা সংগঠনে এতিয়াও মোক মাতি আছে আপুনি আহক না মই কিন্তু টাইম দিব পৰা নাই আৰু আজি নামঘৰ উদ্বোধন কাৰ্যসূচী ভাওনা উদ্বোধন কাৰ্যসূচী এতিয়াও মোক নিমন্ত্ৰণ কৰি আছে আৰু মই কোনোবাই ভেটি খুঁটা উভিব লৈছে সেইখিনিও কাম তেওঁলোকে মাতিছে আৰু কেতিয়াবা এনেকুৱা হয় খুব ডাঙৰ সিৰিয়াস কন্ডিশন থাকিলে তেতিয়া মানে মোক গাড়ীয়ে লৈ যায় মানে গৃহখনত হয়তো এনেকুৱা এতিয়া আজি অলপ দিনৰ আগত শিৱসাগৰৰে ছোৱালী এতিয়া আহিব তেওঁ ঘৰ মেলা চকৰ তেওঁ ছোৱালীজনী পঢ়িছিল 9 লৈকে তাৰ পৰা তাই পঢ়িব মন নগৈ পিনাই বহুত দিন হ'ল ঘৰতে সোমাই থাকি স্কুল নোযোৱা হৈ গ'ল তেতিয়া তেওঁ আহি মোক খুদিলে ইয়াৰ হেৰিটো কি ইয়াৰ বিধান কি হ'ব মোৰ ছোৱালীজনীক লৈ মই বহুত সমস্যাত পৰিছো বহুত ধুনীয়া তাই নাম কস্তুৰী আৰু গতিকে মই কলো ঠিক আছে মই এটা বিধান দিছো সোমবাৰে কিন্তু আপুনি শিৱৰদুখ য'ত নেকি তেওঁলোকে যজ্ঞ কৰিছিলে 3টা যজ্ঞ কৰিছে 3 নম্বৰ যজ্ঞত পূজাৰী আহিছিলে পূজাৰী আহোতে যজ্ঞৰ পৰা পূজাৰীজন উঠি দিলে তেতিয়া দুখ লাগি গ'ল আৰু তেতিয়া তাৰ পিছৰ পৰা ঘৰখন অথালি পথালি হৈ গ'ল ছোৱালীজনীৰ গাত অলপ প্ৰবলেম আহি গ'ল শিৱৰদুখ আৰু মই কৰ্ম যেনেকে কৰিব দিলো 3জন ভকতক শিৱ গীতা কৰিবলৈ গেলেকিল পৰপৰকত নিমন্ত্ৰণ কৰি তেওঁলোকে কৰ্ম কৰিলে কিন্তু তেওঁলোকে ক'লে যে সেইদিনা আপোনাৰ চৰণৰ পদৰ ধূলা আমাৰ গৃহত লাগিব আৰু মই গ'লো যিজনী ছোৱালীয়ে শুই থাকে সেইদিনা মই পদৰ ধূলা দিয়াৰ লগে লগে তাই উঠি আহিছে কাৰো কথা নুশুনে বস্তু ভাঙে সেইজনী ছোৱালীয়ে মোৰ হাতে পানী খাইছে সেইজনী ছোৱালীয়ে মোৰ হাতত মই দিয়া ঢোল পিন্ধিছে সেইজনী ছোৱালীয়ে মোৰ লগত ফ্ৰেণ্ডশ্বিপ হৈ গ'ল আৰু মই অতি সোনকালে তেওঁলোকৰ গৃহত কলো যে এই ছোৱালীজনীয়ে চাবা এদিন নিজেই মানে চাকি দিবলৈ ল'ব আৰু তোমালোকে অতি সোনকালে তোমালোকৰ য'ত যে অথালি পথালি শিৱগীতা য'তে ত'তে পৰি আছিল ত্ৰিশূল য'তে ত'তে পৰি আছিল তেনেকুৱা কিছুমান মানে অপদ কাম হৈ আছিল গৃহখন মই সমস্যা মানে সকলোখিনি আনি এটা সুকীয়া জেগাৰ ৰখাই বুদ্ধিৰ পূৰ্ণিমাৰ দিনা মই গৈ ধুনীয়াকে মই তেওঁলোকৰ নামঘৰ চিতাপি কৰি দিলো তাৰ পিছত ছোৱালীজনীয়ে সোমবাৰে চাকি দিবলৈ ল'লে আৰু এতিয়া তেওঁ গোলদাবনৰ এডমিশন হৈ গ'ল এতিয়া স্কুল গৈ আছে আৰু তেনেকুৱা এজনী ছোৱালী মানে 3 বছৰ য'ত নেকি পেণ্ডিং ছোৱালী আজি সুস্থ শৰীৰে ভাল হৈ আছে আৰু মোক বন্ধুত্ব পাতিছে আই বুলি নামাতে বন্ধু পাতি লৈছে মৰমেৰে যিহেতু আপুনি ৰাজনীতিৰ লগত জড়িত বুলি কৈছে যিহেতু আপুনি ভৱিষ্যত আহিবলগীয়া ঘটনাৱলী কি হ'ব তেনেকুৱা এটা আপুনি পূৰ্বানুমান কৰিব পাৰে এনে ক্ষেত্ৰত আপুনি ৰাজনীতি তেনেকুৱা কিবা ঘটনা হৈছে নে যে আপুনি কৈছিলে যে এইটো হ'ব তেনেকে মানে হৈ গৈছে আৰু মই দেখা পাই যাওঁ মানে আৰু মোৰ মানে কি হয় মই সাৰ্বজনীন হয় ৰাজনীতিত বুলি কথা নাই আৰু মোৰ ওচৰত শত্ৰু মৃত্যু নাই আৰু সকলো আজি কংগ্ৰেছৰো আহিব পাৰে বিজেপিও আহিব পাৰে মোৰ লগত মই এইটো কৈ দিছো সকলো ইয়াত চাকি দিবহি পাৰে মোৰ সকলোৰ লগতে এটা ভাল সম্পৰ্ক আছে আৰু যেতিয়া মোক ইয়াত হেৰি কৰিছিল চাকি দিছিল তেতিয়া মই প্ৰতিছবিটো দেখা পাইছিলো এবাৰ কোন জিকিব আৰু সেইমতে হৈ গ'ল আৰু সকলো ৰাইজ আহি পিনাই এজন ৰাইজেটো লগালগ ৰিজাল্ট ওলাওতে কৈছে আই চমৎকাৰ আপুনি কোৱা বাক্যটো লাগি গ'ল মানে তেনেকুৱা মানে প্ৰমাণিত হৈছে ভৱিষ্যতে কি দেখি আছে যে 26 চনত লোকসভা বিধানসভা নিৰ্বাচন আহি আছে আপুনি কিবা এতিয়া পূৰ্বানুমান কৰিব পাৰিছে নে মইতো গম পাই আছো আৰু বিশেষকৈ মই এতিয়া ক'ব নিবিচাৰো মই এটাই ক'ব বিচাৰো এতিয়াৰ পৰা ভক্তি কৰক আৰু যাৰ যি মনত আছে কল্পনা আৰু সংগঠনবোৰ মজবুত কৰক এতিয়াৰ পৰা কঁকালৰ টঙালি বান্ধিবলৈ সময় হৈ গ'ল সংগঠন মজবুত হ'লেহে কিন্তু আকৌ 26ত জিকি যাব বহুখিনি কথা পাতিছো হয় এতিয়ালৈকে আপোনাৰ ভক্ত যদি আপুনি পৰিসৰটো যদি চাই কিমান দূৰলৈকে আপোনাৰ মানে আপোনাৰ থানখন বা আপোনাৰ মন্দিৰ ভাগৰ কথা বিয়পিছে বা কিমান দূৰলৈকে আপোনাৰ ভক্ত ইয়ালৈ আহিছে কিমান মই কোনে কি মানে মই নাজানো মই কৈছো নহয় যদিও অলেখ ভক্ত এটাতো সবে পঞ্চমী আই ইমূৰৰ পৰা সিমূৰলৈ পঞ্চমী আই বুলিয়ে জনাজাত আৰু মই জানো যে মোক ভগৱন্তৰ অহংকাৰ নিদিয়ক আৰু মই সদায় সৰু হৈ থাকিব বিচাৰো মোক যদি কৰবাত বস্তাটাও দিয়ে তাতো মই বহি ভাত খোৱা মানুহ বেলেগ মানে আইগতে মই অহংকাৰ হৈ বা মোক ইমানখিনি
টকা লাগি দাবী কৰে মোক সেইখিনি মোক নালাগে মাথো এজন এজন হৃদয়ত বুকুৰ মাজত সেই মৰম আৰু শ্ৰদ্ধাই ঠাই দিলে মই বিৰাজমান বুলি ভাবো আৰু যদি শ্ৰীকৃষ্ণ কাহিনীটোকে কওক ইমানখিনি ভক্ত থকাৰ পিছত অতিতকৈ মৰমৰ সুদামাই হ'ল আৰু ঠিক তেনেদৰে যাতে নিস্বাৰ্থভাৱে পূজা কৰক ফল বিচাৰি ইয়াত নাহিব আৰু ফল বিচাৰিলে মই দুখ পাওঁ ইয়াত যেতিয়া আপোনালোকে চাকি গছ দিয়ে মই তেতিয়াই গম পাওঁ তুলসী তলত চাকি গছ দিলে কানেকশ্যন হৈ যায় গতিকে মই সেইটোৱে বিচাৰোঁ ভক্তিয়ে শক্তি আৰু কলিৰ শেষত ভক্তিয়ে আৰু শিৱগীতাই মেইন বুলি কৈছে আৰু গতিকে মই ৰাইজক এটাই আহ্বান জনাইছো যে কৰ্ম কৰক মই এইটো কোৱা নাই যে মন্দিৰতে বহি থাকক পুৱা গধূলি এইটো নহয় দহু আঙুলিয়ে কৰ্ম কৰক কিন্তু ভক্তিটো মেইন ভক্তি কৰি যাওক আৰু কৰ্মৰ লগতে কৰি যাওক চাব আপোনালোকৰ ঘৰত শান্তি শান্তি বিৰাজমান হৈ পোহৰ বিৰিঙিছে এই মন্দিৰভাগলৈ ৰাজ্যৰ কোনোবা বিশেষ লেখত ল'বলগীয়া কোনোবা এনেকুৱা মানুহ আহিছেনে যাৰ কথা আপুনি এতিয়া ক'ব বিচাৰিব আহিছে আৰু আজি অতিতকৈ মৰমৰ হৰিপ্ৰসন্ন হাজৰিকা শ্ৰদ্ধাৰ আৰু তেওঁৰ লগত মোৰ কথা বতৰা হৈয়ে থাকে আৰু তেওঁ মোক খুব মৰম কৰে আৰু বা ভণ্টি বা আই তেনেকুৱা আৰু মোৰ অতিতকৈ মৰমৰ প্ৰিয়ম হাজৰিকা বাইদেউ তেওঁ আহি থাকে আৰু এই থানলৈ আৰু তেওঁলোকৰ ইণ্ডাষ্ট্ৰীত যিটো ইণ্ডাষ্ট্ৰী খুলিছে নৰ্থ ইষ্ট ডেভেলপমেণ্ট আৰু তাত মানে প্ৰথম বন্তি প্ৰজ্বলন আৰু এনি তেওঁলোকৰ পূজা পাঠ কৰি আছো আৰু প্লেনখন আনোতেও মই ধুনীয়াকৈ তেওঁলোকৰ তাত পূজা পাঠ কৰি দিছোঁ আৰু অনাগতৰ দিনতো তেওঁলোকৰ হৈও আশীৰ্বাদ কৰি আছো মই আৰু এটা কথা শুনিছো যে শিৱসাগৰ এগৰাকী কোটিপতি ব্যৱসায়ী নামটো মই আপুনি নিজে গম পাইছে মই তাৰ কথা ক'ব বিচাৰিছো আৰু তেওঁৰো আপোনাৰ পৰিয়ালৰ এটা আপোনাৰ মন্দিৰৰ ভক্ত বা মহাদেৱৰ ভক্ত বুলি জানিছো তেওঁ আপোনাৰ আশীৰ্বাদ লৈছে হয় বিতুপন দাস নৰ্থ ইষ্ট ডেভেলপমেণ্ট মানে এই মানে ইয়াত সকলোৱে জানে এটলিষ্ট মানে ৱৰ্ল্ডত তেতিয়া জানিছে আৰু জানিব গৈ আছে আৰু ধ্ৰুৱতৰ আগতে জিলিকিবলৈ গৈছে বহুত কষ্ট কৰে আৰু তেওঁ বহুত ভক্তি আছে তেওঁ মানে প্ৰত্যেক শুভ কৰ্মত আই আজি যাবলৈ ওলাইছো আই আজি এইটো কিনিবলৈ ওলাইছো খুব মানে শ্ৰদ্ধা কৰে আৰু মই ডিব্ৰুগড়ত আজি 10 দিন হৈছে মই ডিব্ৰুগড়ত থাকোঁতেও আই মই গাড়ী এখন কিনিবলৈ লৈছো মই কি কালাৰ গাড়ী কিনিম বগা নে কোলা মই প্ৰগতিৰ পৰা ধ্যান কৰি মই তাতেই চাই দিছো তুমি বগা গাড়ী কিনা আৰু আজি 3 দিন হৈছে আই মোৰ নাম্বাৰ প্লেট মই দুটা দি পঠিয়াইছো কোনটো নাম্বাৰ প্লেট লম মই গৌতম দাসৰ লগত এমভিআই লগত সুধিলো আপুনি কোনটো নম্বৰ দিব মই এটা নম্বৰে দিছো যত নেকি লাকি নাম্বাৰ আৰু তেওঁ মোক নমস্কাৰ দিছে আৰু সেইমতে তেওঁ কৰ্ম কৰি আছে আৰু অতি সোনকালে তেওঁ আৰু এখন ডাঙৰ ৰিজৰ্ট খুলিবলৈ গৈ আছে আৰু সেই ৰিজৰ্টৰ কাৰণে মই অতি ভেটি মাটি চোৱা হৈ গ'ল আৰু 4 লাইন আহিব আৰু ৰিজৰ্ট আৰম্ভ হ'ব আৰু তেওঁ জীৱ জীৱিকাৰ উদ্ধাৰো কৰিছে বহুত মন মন্দিৰত তেওঁ দান বৰঙণি কৰি আছে আৰু তেওঁ সদায় ভক্তিৰ আৰু ৰখেৰে ভৰি আছে আৰু মোক খুবেই শ্ৰদ্ধা কৰে আৰু আজিও তেওঁ আহি আছে আৰু গধূলিকে তেওঁৰ লগত মই এইটো নামঘৰৰ কাৰণে দিছে পথলীয়া বৰনামঘৰৰ কাৰণে অকণমান অনুদান কৰিছে আৰু অতি সোনকালে তেওঁ মোক লগ কৰিব ধন্যবাদ জনাইছো মই আৰু দুটামান কথা সুধিবলৈ মোৰ মন গৈ আছে যিহেতু আপুনি মহাদেৱৰ পৰম ভক্ত আৰু কোৱা হয় যে ভাৰতীয় যি সনাতন সংস্কৃতি তাত প্ৰায় 33 কোটি দেৱ দেৱতা বা দেৱ দেৱী আছে বুলি কোৱা হৈছে আপুনি কেৱল মহাদেৱক আৰাধনা কৰে বাকীখিনি দেৱ দেৱতাৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী কেনেকুৱা গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ চৰাচৰ জগত ঈশ্বৰ বুলি কৈয়ে আছো মই প্ৰাৰ্থনাত আৰু প্ৰথম গুৰু হৈছে বিষ্ণু মই কাকো ভেদাভেদি নকৰো কিন্তু বেছিকে মৰম কৰো আৰু বাবাক আৰু খুব ভাল পাওঁ যে কিন্তু মই এইটো নহয় যে মই ভিন্ন নহয় আৰু কৈছে অ শিৱ বিষ্ণু ভিন্ন নহয় মাথো ৰূপান্তৰ পালন সংহাৰ কৰে অভেদ ঈশ্বৰ মই সকলো দেৱ দেৱতাকে মানো 33 কোটি দেৱ দেৱতাক মই মানো আৰু মহাদেৱক খুকিয়া মোৰ তেওঁ পৰম পিতা হয় আৰু সকলোকে মানো আৰু লগতে মই আল্লাহ তেওঁকো মই মুছলিম সম্প্ৰদায় যদিও তেওঁ যেতিয়া আজান কৰে মই ইয়াৰ পৰা সেৱা জনাওঁ আৰু সকলো মুছলমান সম্প্ৰদায়ো ইয়াত আহে মই কৈছো যে সকলোকে মোৰ মৰমৰ শ্ৰদ্ধা কৰো আৰু আপোনাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে কিছু কথা মই জানিব বিচাৰিছো ভৱিষ্যতে মোৰ খুব ইচ্ছা আছে সকলোৰ আই ভকতক লৈ মই এখন মানে মন্দিৰ বনাই আৰু গুৰু ভকতক লৈ মানে বহুত
সপোন আছে, মই উপকাৰ কৰিব বিচাৰোঁ ৰাইজৰ, দুখ দুৰ্গতি আৰু সকলো ৰাইজক ভক্তি জ্ঞানে, সৰু সৰু ল'ৰা ছোৱালীকো আধ্যাত্মিক জ্ঞান মই দিব পৰাকৈ এখন স্কুল খুলিবলৈ মোৰ খুব মন আছে। মন্দিৰ ভাগক লৈ কিবা পৰিকল্পনা অকমান ডাঙৰ? মই ভাবিয়ে আছিলো আৰু মন্দিৰটো মই ডাঙৰ কৰিম বুলি, আৰু তেওঁ দিব লাগিব মহাদেৱেও, আৰু মই বিচাৰিলেই নহ'ব, তেওঁ কেনেকুৱা জেগাত থাকি ভাল পায়, আৰু ইয়াতকৈ ডাঙৰে বিচাৰেনে বাবাই এইকণত থাকিয়ে ভাল পায় মই নাজানো, এইকণত থাকিয়ে কিন্তু সকলো ৰাইজৰ কৰ্ম হৈছে। আৰু ভগৱানৰ জেগা, ভগৱানৰ থান মান পাবলৈ ডাঙৰ বৰ নাই, আৰু ডাঙৰ থান থাকিলেও হয়তো মান নাথাকিব পাৰে, গতিকে সৰু ঠাইতো ভগৱন্ত আছে। শিলগুটিটো পূজা কৰিলেও তাতো ভগৱন্তৰ স্থিতি হয়, যত জীৱ তত শিৱ। আৰু গতিকে মই ৰাইজে যদি বিচাৰে তেতিয়া মই অলপ ডাঙৰ কৰিম বুলি ভাবিছো। মানে মহিলাসকলৰ দেহত যে মহাদেৱে স্থিতি লয়, পুৰুষসকলক কিয় নিৰ্বাচন নকৰে, বা মহিলাসকলক নিৰ্বাচন কৰাৰ কিবা বিশেষ কাৰণ আছে বুলি আপুনি অনুভৱ কৰে নেকি? শাস্ত্ৰ মতেও আৰু এনেকেও জ্ঞানৰ মতে, নিজ জ্ঞানৰ মতে এটাই জানো, মহিলাই পূজা কৰিলে মহাদেৱ অতি সোনকালে সন্তোষ হয়। আৰু এতিয়া বিবাহ ক্ষেত্ৰতে দেখক, সৰু সৰু ল'ৰা ছোৱালীবোৰে খুব শিৱ দললৈ যায়, শিৱ মন্দিৰত পূজা অৰ্চনা কৰে, মোক ভাল এটা স্বামী দিয়া, ভাল এটা বয়ফ্ৰেণ্ড দিয়া। সেই ক্ষেত্ৰত খুব তেওঁ ৰ'ব নোৱাৰে, মানে এওঁ পুৰুষতকৈ মানে মহিলাৰ প্ৰতি দুৰ্বলটো বেছি। যদি 16 দিন 16টা সোমবাৰ যদি পুৰুষে নাপায়, কিন্তু মহিলাই পূজা কৰিলে অতি সোনকালে পায়। আৰু তেওঁ মহিলাক আকৰ্ষিতটো বেছি হয়, অন্তৰ্জামী আৰু অন্তৰখন। আৰু এটাই জানো, তেওঁ নিকান্তৰ বিচাৰে, আৰু নিকান্তৰ যাৰ স্থিতিত্ব হয়, সেই পবিত্ৰ হয়, তাৰ গাতে স্থিতি লয়, আৰু সকলোৰ গাত নলয়। আৰু ঈশ্বৰ ভগৱন্তৰ সকলো গাতে স্থিতি নলয়। আৰু মই আৰু এটা কথা ক'ব বিচাৰো, সকলো আই ভকতসকলৰ বহুতৰ শিৱৰ দুখ এতিয়া লাগিছে, কিয় জানেনে? সকলো কয় যে শিৱ পূজা কৰিব নালাগে বিয়া সোমোৱাৰ পাছত, এইটো বহুত ভুল কথা হয়। বিয়া সোমোৱাৰ পিছত তেওঁলোকে কি কৰে, শিৱ পূজা কৰি আছে, স্বামী লাগে, ঘৰ দুৱাৰ লাগে, খুব সৰু সৰু ল'ৰা ছোৱালীবোৰেও কৰে, তেওঁলোকে বিয়া সোমোৱা আগমুহূৰ্তত শিৱৰ দলত চমজাই থৈ গুচি যায়, আৰু তেতিয়াই তেওঁলোকৰ গাত দুখ লাগে, খং উঠে, আৰু গৃহখন শান্তি নোহোৱা হয়। কিন্তু বিয়া সোমোৱাৰ পিছতো তেওঁ পালন কৰিব লাগে, তেতিয়া মহাদেৱক খুব দুখ লাগে যে মোক পাবলৈ, তই স্বামী পাবলৈ, চব ফল পাবলৈ তহঁতি ফল বিচাৰিলি, আৰু মোক এতিয়া তহঁতি টাটা বাই বাই দি দিলি। সেইটো বহুত দুখ পায় মানে বাবাই। বিয়া সোমোৱাৰ পিছত আধা অংশ স্বামীলৈ যায়, আধা থাকি যায়। কিন্তু মই ভাবো যে সকলোৱে 12টালৈকে পূজা কৰক সোমবাৰ দিনটো। ইমান কোৱা নাই যে মন্দিৰত বহি আগৰগতে পানী নাখাই পূজা কৰিবলৈ, কিন্তু ঘৰৰ পাৰিবাৰিক কাম কাজ কৰিও সেইদিনা অন্ন নিৰামিষ খালে ভাল হয়, সেইটো বুলি ভাবো। তেতিয়া দুখ দুৰ্গতি নহয়, তেতিয়া বাবা সন্তোষ মনে তেওঁলোকৰ গৃহত কৃপা দৃষ্টি কৰিবই। মহাদেৱক পূজা কৰাৰ, পূজা অৰ্চনা কৰাৰ নিয়ম কেনেকুৱা ধৰণৰ? নিয়ম মানে সোমবাৰ দিনটো মই কেনেকে কৰো, আনে কেনেকে কৰে মই নাজানো, কিন্তু এনেকে কৰিব লাগে। সোমবাৰ দিনটো গৃহখন সুন্দৰভাৱে মোচা কোচা কৰিব লাগে, আৰু বেলপাত অতিতকৈ তেওঁ প্ৰিয় ভতুৱা বেলপাত আনিব লাগে, নেপালেও ফুল, তুলসী ফুল আনিলেও হ'ব। আৰু ধুনীয়াকে তেওঁক গাখীৰ, পানী, কেতিয়াবা ঘি, মৌ লিংগত দিব লাগে। আৰু সেইদিনা টেঙা ফল খাব নালাগে, টেঙা ফল খালে মানে টেঙা তিতা খাব নালাগে সোমবাৰ দিনা, আৰু নিৰামিষ খাব লাগে। আৰু ৰাতিলে তেলমৰাও খাব পাৰে, পনীৰ খাব পাৰে। আৰু তুলসীৰ তলত ধুনীয়াকে ঘিউ চাকি এগছ ধূপ দিয়ক। আৰু ফটোৰত পূজা কৰিলে হ'ব, কিছুমানে মনত পূজা কৰিলেও সেইদিনা আপোনালোকে লাভ কৰিব পাৰিব। আৰু ভগৱন্তই কৈছে, অ যিজনে মোহৰ পূজা কৰিয়া সন্তোষ, দিব বস্তু নামতে সন্তোষ, অভক্তে পূজয় মুক ব্ৰহ্মাণ্ড সহিত, অতাৰ বস্তু গ্ৰহণ কৰো কদাচিত। সোমবাৰে ঘিউ চাকি জ্বলাব তুলসীৰ তলত, শত্ৰু নাশ আৰু ফলদাতা বাবাই সদায় ঘি বিচাৰে। ধূপ এডাল দিব, আপোনালোকৰ ঢেৰ ডাঙৰ মঠ মন্দিৰ নাই, তুলসীৰ তলতে
চাকি গছ দিব, ধুনীয়াকে সুন্দৰভাৱে মুচি এখিলা কলপাততে ধুনীয়াকে চাকি বন্তি দিব। তাতে যত জীৱ তত শিৱ বুলি কৈছে। অধিক বস্তু নালাগে, তেওঁৰ হাততে সকলো আছে। তেওঁ দান দক্ষিণা আৰু অজস্ৰ ফল মূল শৰাই নিবিচাৰে, তেওঁ এখন পবিত্ৰ হৃদয় বিচাৰে আৰু তেতিয়াই তেওঁলোকক সন্তোষ হয় যেনেকে বিচাৰে। যিহেতু আপুনি যথেষ্টখিনি আজি মনৰ কথা ক'লে, ইমান ব্যস্ততাৰ মাজত আপুনি এখন সময় দিলে, আপোনাক আমাৰ ধন্যবাদ দিয়ক। ওম নমঃ শিৱায়।